ইভিনিং। আজি ইভিনিং ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু মানে ভাবিলোঁ মাইনাই ফোন কৰিলে মাছ আনিম বুলি, গতিকে ভাবিলোঁ যে আজি ভিডিঅ' এটা এতিয়া ষ্টাৰ্ট কৰোঁ আৰু মাছৰ ধুনীয়া ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি ল'লোঁ। এতিয়া জিউ মাইনা চোতালতে খেলি আছে আৰু মই তাৰ পাছে পাছে ঘূৰি ফুৰিছোঁ। ভিডিঅ'টো জাষ্ট ষ্টাৰ্ট কৰি লৈছোঁ আৰু চাই থাকিব দেই, ভিডিঅ'টো ধুনীয়া ৰেচিপিটা শ্বেয়াৰ কৰিম। হাই ফ্ৰেণ্ডছ, এয়া জুইকুৰা ধুই লৈছোঁ আৰু জুইতে মই মাছৰ আঞ্জাখিনি বনাবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে বলকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আঞ্জাখিনি বনাবৰ কাৰণে মই এয়া 3কণ মাছ কাৰাকৈ ফ্ৰাই কৰি লৈছোঁ। মাছখিনি মানে কাৰাকৈ ফ্ৰাই কৰিলে ভাগি নাযায়, সেইকাৰণে এনেদৰে লৈছোঁ। আৰু এয়া বিলাহী, আদা, নহৰু, পিঁয়াজৰ এটা ধুনীয়া পেষ্ট মই তৈয়াৰ কৰি লৈছোঁ। সেনেকৈ আপোনালোকে লগত সৰিয়হো দিব পাৰে দেই। আৰু এয়া মই হাফ বইল কৰি লোৱা আলুখিনি অকণমান নিমখ হালধি দি ফ্ৰাই কৰি লৈছোঁ, তেতিয়া আঞ্জাখনৰ সোৱাদটো বেছি ভাল হয়। আপোনালোকে যদি ফ্ৰাই নকৰোঁ বুলি ভাবে নকৰিলেও হয়, কিন্তু মই ফ্ৰাই কৰিলে ভাল পাওঁ, গতিকে কৰি লৈছোঁ। আৰু এতিয়া এয়া আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। আলু আৰু মাছ দুইখিনি ফ্ৰাই কৰিলোঁ। এতিয়া যিখিনি তেল ৰৈ গ'ল তাতে অকণমান মেথি গুটি দিছোঁ। সেই মেথি গুটি দিয়া ক্লিপটো দেখুওৱা নহ'ল আৰু ইয়াতে মই যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি ধুনীয়াকৈ দি দিছোঁ। পেষ্টখিনি দিয়াৰ পাছত আপোনালোকে ঘনাই লৰাই থাকিব, কাৰণ যদি তলত লাগি যায় তেতিয়া অকণমান তিতা তিতা ভাৱ এটা আহে আৰু আঞ্জাখন খাবলৈ বেয়া হয়। গতিকে মই ঘনাই লৰাই আছোঁ আৰু এইফালে মই জুইকুৰা ধুনীয়াকৈ বহাই দিছোঁ, তেতিয়া আঞ্জাখিনি হ'বলৈ সহজ হ'ব। আৰু এতিয়া চাওক, এইখিনি অকণ উতলিবলৈ ধৰিছে আৰু এতিয়া ইয়াতে মই দি দিম সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি। আপোনালোকে যদি মছলা ব্যৱহাৰ কৰোঁ বুলি ভাবে তেতিয়াহ'লে মছলাও দিব পাৰে, কিন্তু মই মছলা নিদিওঁ কাৰণ জিউ মাইনাও খাব। আৰু এতিয়া চাওক, এইখিনি অকণমান সময় আৰু সিজিবলৈ দিম। 5 মিনিটমান সময় ভজাৰ পাছত এতিয়া মছলাখিনিৰ পৰা তেল উৰিবলৈ ধৰিছে আৰু তেতিয়া মই ইয়াতে ফ্ৰাই কৰি লোৱা আলুখিনি দি এইখিনি আৰু অকণমান সময় ভাজি ল'ম। ভজাৰ পাছত ইয়াতে মই এড কৰিছোঁ গৰম পানী। আপোনালোকে আঞ্জাত ঠাণ্ডা পানী কেতিয়াও ব্যৱহাৰ নকৰিব, সোৱাদটো একেবাৰে বেয়া হৈ যায়। আৰু এতিয়া মই গৰম পানী দি এইখিনি অকণমান সময় উতলিবলৈ দিম। এয়া ধুনীয়াকৈ উতল আহিছে আৰু ইয়াতে মই অকণমান নেমু চেপি মাছখিনি দি দিছোঁ। নেমুখিনি চেপা দেখুওৱা নহ'ল আৰু এতিয়া এইখিনি অলপ ঢাকি সিজিবলৈ দিম। বাহিৰত পূৰা বৰষুণ দিছে আৰু আঞ্জাখিনি অকণমান ঢাকি সিজিবলৈ দিছোঁ, সিজি থাকক। তেতিয়ালৈকে আমি জিউৱে কি কৰিছোঁ বনাইছোঁ অকণমান চাই দিওঁ। কালাৰটো দেখুৱাই দিয়া, কালাৰটো এইটো কি কালাৰটো? ব্লেক কালাৰ দেখুৱাই দিয়া। এইটো ব্লেক কালাৰ, তাৰপাছতে হেৰিটো আইচক্ৰীমটো কোনটো ৰাখিছে? অকণমান কালাৰ কৰি দেখুৱাই দিয়া। বা বৰ ধুনীয়াকৈ কৰিছা দেই। তোমালে চাইছে? অঁ, জানো কেলে চাইছে। তুমি কালাৰ কৰি জিউৰ লগত লাগি থাকোঁতে বহুত সময় গুচি গ'ল আৰু এতিয়া আঞ্জাখিনি চাইছোঁহি, চব পূৰা একদম খাব পৰাকৈ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি জুইৰ পৰা নমাই ৰ'ব আপোনালোকক চাৰ্ভ কৰি দেখাই আছোঁ। এনেদৰে মোৰ ষ্টাইলত এবাৰ আপোনালোকে আলুৰ মাছৰ তৰকাৰী খাই চাবচোন, খাবলৈ খুব ধুনীয়া হৈছিল। এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে প্লিজ মোক কমেণ্ট কৰি জনাব। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি নেক্সট দিনাখন হয় আৰু বতৰ ইমানেই বেয়া, ক'তো ওলাই যাব পৰা নাই, ক্লাছো যোৱা নাই। আৰু এয়া আমি বতৰ ডাৱৰীয়া হ'লেও মানে ইমান সময়ত অকণমান বাহিৰত বহি ভাল লাগে, গতিকে এয়া জিউ আৰু মই বহি আছোঁ আৰু বহি ব্ৰেকফাষ্ট বাহিৰতে কৰিছোঁ। এনেদৰে বাহিৰত ব্ৰেকফাষ্ট কৰিও ভাল লাগে ন। আজিনো ব্ৰেকফাষ্ট কেনেদৰে কৰিছোঁ তাকে অকণমান দেখুৱাই লওঁ। চিম্পুল হয়, কিন্তু আপোনালোকৰ লগত গোটেইখিনি যেতিয়া শ্বেয়াৰ কৰোঁ এয়াও দেখুৱাই দিছোঁ। এয়া পুৰি বনাই লৈছোঁ, তাৰপিছতে এয়া হৈছে ৰঙালাও চব্জি,
তাৰপিছতে এয়া মাইনাই মেগী বনাইছিলে আৰু অকণমান থৈ গৈছে। আৰু এয়া আমাৰ জীৱে ৰাইমছ গাইছে, শুনক। ধুনীয়াকৈ গোৱা, এক মুঠা হাতিবা গোৱা। ইণ্ডিয়া ইণ্ডিয়া সেয়া সি ৰাইমছ গালে আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকক পুনৰ আকৌ লগ পাম। বাই বাই।